নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? বহুত দিনৰ মূৰত মানে ভিডিঅ' এটা আজি তোমালোকৰ মাজলৈ মানে আগবঢ়াই আনিছোঁ। মানে তো গম পাইছা থাম্বনেইলখন চাই কিনে কাক আজি ফালিবৰ কাৰণে গৈ আছোঁ। গাইছ মই বহুত দিনৰ পৰা এটা ভিডিঅ' মানে থৈ দিছিলোঁ যে মই এইটো ভিডিঅ'ত মানে কিবা এটা ক'ম বুলি বা মানে তাক মানে কিবা এটা বুজাম বুলি, তো মানে টাইম পোৱা নাছিলোঁ। তো আজি ফাইনেলি অলপমান টাইম বিচাৰি মানে ভিডিঅ'টো বনাম বুলি ওলাই আহিছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে মানে চাই থাকিবা, অলপ যাতে স্কিপ নকৰিবা। নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিবা। আৰু দেখা পাই আছে ইনষ্টাগ্ৰামৰ আইডি গ'লে ফ'ল' কৰি ল'বা। তো গাইছ ব'লা আজি তেনেহ'লে ইয়াক ভালকৈ অলপমান ধুই দিওঁ। ভাই পাখি রাজবংশীর পুরো পতাবো মানে মোরগুলো কোনো অকাত নাই ভাই। হ্যাঁ, পাখি রাজবংশীর উপরে 6 মাহ আমি ভিডিও বানাইছিল আর তাত মই কৈছিল কি যে পাখি রাজবংশীর নিচিনা এটা ধুনীয়া ছোৱালী মই কতো দেখা নাই। আর আমি সেইটো ধুনীয়া হিচাপত কিটো হিচাপত কৈছিল ভাই ভাই চা ভাই এতিয়া অলপ আগতে আমার মাংস কিনি আনিছো। মাজে মাজে মানে গাইছ মই এটা কথা বুজি নাপাওঁ। মই মাস্কখন খুলি লওঁ দেই। মাজে মাজে মই কি ইয়াৰ মানে এটা কথা বুজি নাপাওঁ, মানে কি ই ডাইলগ কৈ যাব, ই কেলা ডাইলগ কয় জানো? মানে ভিডিঅ' বনাই গৈ দিব মাজতে যোনটো টপিকত মানে সি ভিডিঅ'টো বনাই গৈ দিব ন, লগালগ মানে 2 ছেকেণ্ডত টপিক চেঞ্জ। এই চাওক গাইছ, মাংস বনাইছোঁ, বাল বনাইছোঁ, লাউৰা বনাইছোঁ। বেছি বেয়া কথা নকওঁ। মাংস এইটো কেৰাহীত বনাম, ঠিক আছে? আৰু এইটো ভাই চা ভাই গাহৰি মাংস আছে ইয়াত। আৰু চা ভাই ইয়াত কি আছে, তাত কেলা পাখি ৰাজবংশীয়ে হাগি থৈছে, কেলা খাই দে উলিয়াই কিনি চুদুৰ ভাই। নহয় মানে গাইছ, কেলা বক্সুটিৰো কিছুমান সীমা আছে। ইটো কেলা ক্ৰছ কৰি গৈ আছে। মানে ইউটিউব আৰু ফেচবুকতো তয়েতো কেলা গাণ্ডগী ফেলাই আছ ন, বু চালা জাবৰ। ৰিয়েলিষ্টিক অসমৰ নামত তই কৰিছ কি সেইটো ভালকৈ বুজাই কচোন অকণমান ভাই। মানে নিজৰ নামটো বৰবাদ কৰিছ কেলা, অসমৰ নামটোতো বৰবাদ নকৰিবি বাংলাদেশী। আৰু কি কিবা মদ চদ খাই আহিছ নেকি? দেখাত কেলা তেনেকুৱাই লাগিছে মদ আহিটো কেলা। ৰাতি কেলা 11টা বজাত মদ পগলামে ভিডিঅ' বনাইছে, মানে তই মদ খাই ভিডিঅ'টো বনাইছ। ভাই দালি আছে, ঠিক আছে? ইয়াত দালিহে আছে নেকি? মই আকৌ ভাবিছিলোঁ পাখি ৰাজবংশীয়ে আকৌ তোলে হাগি থৈ গ'ল নেকি। পাখি ৰাজবংশী মই প্ৰেমত পৰিছোঁ, পাখি ৰাজবংশী মই পাহৰিব নোৱাৰো। বুঢ়াটো সেইটো বয়স গ'ল, গম পাইছ? তই প্ৰেমত পৰিছ, তই তাইক পাহৰিব পৰা নাই কেলা। তাই বিয়া হ'ল, গম পাইছ? তই বোৱাৰী পাগল নেকি বাৰু? মদ নোখোৱাকৈ ভিডিঅ' বনাবিচোন। তো কি হ'ল এইটো ডাঙৰ কথা? প্ৰেমত পৰাটো কিবা ডাঙৰ কথা নেকি? এই ভাই যিসকলে মেছেজ কমেণ্ট কৰি ঐ এইটো কেলা ডাঙৰ কথা হোৱা নাই, এইটো বহুত ডাঙৰ কথা হৈছে। তোক কেলা চেণ্ডেল খুলি মাৰিব কোনোবাই, গম পাইছ নাই? তই প্ৰেমত পৰিছ, তই প্ৰেমত পৰ, কথা নাই। তোৰ লেভেলৰ ছোৱালীক বিচাৰ ন। তোৰ মানে কি তোতকৈ তাই বহুত ওপৰৰ, আৰু হৈছে কি তাই হৈছে বিয়া হৈছে। অলপ মানে কি তোৰ মাৰে তোৰ ভিডিঅ' চাই নে নাচাই নাজানো আৰু কেলা, গম পাইছ? তোৰ বয়স নাই কিয়া এইবিলাক ভিডিঅ' বনোৱাত। তই ৰিয়েলিষ্টিক অসম নামৰ চেনেলটো খুলিছ, ৰিয়েল ভিডিঅ' বনা ন। তই লিগেল ভিডিঅ' বনাই কি বাল ভিডিঅ' বনাইছ কেলা। ভিউজ আৰু মানে লাইকৰ লোভত মানে যি টি কৰি দিয় ন। কেতিয়াবা কেলা লেংটা হৈও তই ভিডিঅ' বনাবি। তেখেতক সুধিছো প্ৰেমত পোৱাটো কিবা কি ডাঙৰ কথা নেকি? হা, তাই আজি কাৰোবাৰ ঘনীয়েক বুলি মই গম পাইছো। কাকোৰ তাই আজি ঘনীয়েক। মই যদি তই গমেই পাৱ কেলা কাকোৰ ঘৈণীয়েক বুলি, তথাপিও কেলা লাইন মাৰিব এৰা নাই ন বুঢ়া। কি হ'ব তোৰ মানে? ভাই পাখি ৰাজবংশী মোৰ ভিডিঅ'ত আছে। মই আজি অকণ কালি কম, পাখি ৰাজবংশী মোৰ ভিডিঅ'ত আছে না। মই তাইক লগ পাইছোঁ না দেখা পাইছোঁ না কি পাইছোঁ, কিন্তু পাখি ৰাজবংশী মোৰ ক'ত আছে? এই যা জেকেট 10,000 টকাৰ আমি জেকেট মই খুলি দিছোঁ। চাৰ্টৰ বুটাম, এই চাৰ্টটোৰ দাম 5,500 টকা। ঐ লেবেল মাষ্টৰ কেলা, ইমান লেবেল নিদিবি গম। এই ফুটপাথত কেলা 150 টকীয়া জেকেটটো পিন্ধি কেলা 10,000 টকীয়া জেকেট বুলি নকবি কেলা। যিমানটোত আছ সিমানটোত থাকিবি কেলা, গম পাইছ নাই? এই আছে আমিও কেলা পিন্ধি আছোঁ কেলা। তোৰ নিচিনা 10,000 নহয় কেলা, 100 টকীয়া 10 কমত। ভাই এই অলপ মাংস আনিছে ইয়াতে বনাম এতিয়া, ঠিক আছে? চা কেৰাহী ভাই। হা, ইয়াতে বিন ভাজা আছে। আৰে কেলা ইমান লেবেল নামাৰিবি মানে। অলপ আগতে কৈছিল চাই গাহৰি, ইয়াতে গাহৰি মাংস আছে কেলা। এতিয়া কি ডিম ভাজা ক'ৰ পৰা ওলাই গ'ল কেলা? মানে কেলা নিশ্চয় কেলা ইটোত কেলা গৈয়ে আছে পাখি ৰাজবংশী। তই আজি খাবি আৰু ভালকৈ কেলা। তই গাইছ আৰু বেছি কথা নকওঁ মানে, ইয়াক মানে কথা কওঁতে কথা কেতিয়াও শেষ নহয়ে। যেনেকৈ এটা ইংক এডিক্টেড আৰু টেঙা নিদিবা মানে অপইতা, এই গোটেইকেইটা একেই মানে হেৰিয়ৰ মাল মানে একেই আৰু গোটেইকেইটা। সিহঁতৰ কথা কওঁতে কেতিয়াও খতম নহ'বই। তো গাইছ মানে বেছি কথা একো আৰু নোৱাৰোঁ আৰু মানে ক'বৰ কাৰণে। ইয়াক কেলা কথা ক'লে মানে এখন কেলা বুৰঞ্জী খুলি ল'ব লাগিব। তো গাইছ যদি ভিডিঅ'টো যদি অলপ হ'লে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কাৰণ বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। তো আজিৰ পৰা ভিডিঅ' মানে একদম আহিব, ধামাকা ভিডিঅ' আহিব। তো যিসকলে নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো একদম প্ৰেছ কৰিব নাপাহৰিবা। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ, বাই।